আমাৰ এটা সোর্স ইনফরমেশন আছিলে যে কেইজনমান লোকে এটা কনস্পিৰেচি কৰি এটা টেৰৰিষ্ট আউটফিট খোলাৰ প্ৰযোজনা চলাইছে। এই খবৰ পাই আমি 3জন লোকক আটক কৰিছোঁ এতিয়ালৈকে, আৰু এটা তদন্ত চলি আছে, তদন্ত অব্যাহত আছে। এজনৰ নাম হ'ল দাৰাও ডেক্ৰেপ কোকৰাঝাৰ, আৰু বিক্ৰম দৈমাৰী ওদালগুৰি, আৰু হিতেশ বসুমতাৰী বাক্সাৰ। আমি তেওঁলোকৰ পৰা অট'মেটিক ৱেপনছ ৰিকভাৰ কৰিছোঁ, আৰু লাইভ এমিউনিশ্যন উদ্ধাৰ হৈছে হিতেশ বসুমতাৰীৰ ঘৰৰ পৰা। কি ধাৰা তেওঁলোকৰ বিৰুদ্ধে দিয়া হৈছে? ধাৰাটো 120B, 121, 121A, 122, 124A IPC, read with 16, 18, 18A, 18B, 19, 20, 21 UAP Act, read with section 66 IT Act. Madam, কিমান দিনৰ ৰিমাণ্ডত আনা আছে? 5 দিনৰ ৰিমাণ্ডত আমি আনিছোঁ। এজনক আমি জুডিচিয়েলি ইণ্টাৰগেট কৰিবলৈ কোৰ্টে এলাউ কৰিছে, তাৰ বাকী দুজনক আমি 5 দিনৰ ৰিমাণ্ডত আনিছোঁ। অৰ্গানাইজেশ্যন কি নাম আছিলে, কেনেকৈ ইনপুট পাইছিলে আপোনালোকে? এইটো আমাৰ ইনফৰমেশ্যন আছিলে, আৰু বিশেষ আমি তদন্তত গম পাম, তদন্তত আপোনালোকক জনাব পাৰিম। অস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা কৰিছিলে? হয়। ওকে। হয়। হয়। আৰ্মছ এক্ট এতিয়ালৈকে হোৱা নাই, UAP এক্ট আৰু 66 IT এক্ট। এতিয়া তদন্ত আমি চলাই আছোঁ, এইটো বিশেষ আপোনালোকে অলপ চূড়ান্তত গম পাব। হিতেশ বসুমতাৰীৰ পত্নীয়ে দাবী কৰিছে যে এয়া হ'ল সম্পূৰ্ণভাৱে আৰক্ষীৰ প্লেনিং আৰু মেকিং। এই সন্দৰ্ভত আপুনি কি ক'ব? নাই, তাত মোক ক'বলগীয়া একো নাই। ঠিক আছে।